আহ হৈ আহ, ওলাই আহ অসমীয়া। সময় ঋতু বসন্তক মাতিছে। কুলি কেতেকীয়েও লগাইছে মাত, গছে বনে সলালে পাত। মাননীয় প্ৰধানমন্ত্ৰী মহোদয় আলহী হৈ আহিব সৰুসজাই পথাৰত। বিহুৰ উলগেৰে অসমীয়াক লগাব এষাৰি শান্তিৰ মাত। অসমৰ ৰাইজে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক জনাব ধন্যবাদ। এয়া বাপুতি সাহোন ৰং বহাগৰ। বিহু অসমীয়াৰ স্বাভিমান। প্ৰকৃতিয়েও সলাইছে ৰং। মাননীয় প্ৰধানমন্ত্ৰীৰ আমোলত অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ এয়া পৰিৱৰ্তন। গুৰু শংকৰদেৱ ও মাধৱদেৱৰ জন্ম অসমত। সৰুসজাই অসমৰ মধ্য ঠাই। এই পথাৰত 11,000 ঢুলীয়া ও নাচনীয়ে বিহু মাৰিব 14 এপ্ৰিলত। সমগ্ৰ বিশ্ববাসীয়ে থাকিব চাই। অসমীয়া কৃষ্টি, অসমীয়া সংস্কৃতিৰ আছে বহুত দাম। এই পথাৰৰ ৰঙালী বিহুৱেই গিনিছ বুকত জিলিকাব অসমৰ নাম। অসমীয়া হৈ যদি ৰঙালী বিহু নাপাতো, থাকিব জানো অসমীয়াৰ মান?